হৈ গেলা পেলা তই হঠাৎ কেলাই পিছত বহ হা অলগত নিজে দেৰিকে আহিবি লোকক বদনাম দিবলৈ আহ নহয় নহয় ছাৰ টাকাটোহে গোন্ধাই ঐ চুপ থাক তহঁতি দুটা হা তহঁতৰ উৎপাত বাঢ়িছে দিনক দিনে ইমান বিয়া ইমান বেয়া গোন্ধাই ইয়াত গোটেই গাটো কেঁচা মাছ গোন্ধাই থাকে ছাৰ ঐ তহঁতৰ যদি গা গোন্ধোৱা এই কনচেপ্টটো যদি হৈছে তেতিয়াহ'লে তহঁতি এটা কাম কৰ গম পাইছ তহঁতি যদি নিজে ৰটেশ্যন নকৰ আজিৰ পৰা মই তহঁতক নিজেই ৰটেশ্যন কৰাম ছাৰ মই কিন্তু ইয়াৰ লগত নবহোঁ আকৌ তেতিয়াহ'লে তহঁতি এটা কাম কৰ তহঁতি এটা বেঞ্চৰ তলত বহিবি এটা ওপৰত বহিবি তেতিয়া ইটো গোন্ধও সিটোলৈ নাযায় গম পাইছ নাই তহঁতি ছাৰ মই বহিব নোৱাৰোঁ দেই তলত মোক ঘনঘনকৈ পেচাব কৰিব লাগে মই কেনেকৈ যাম তলৰ পৰা উঠি তহঁতৰ কাজিয়া বন্ধ হ'লে তহঁতি পৰীক্ষাত কিমান নম্বৰ পাইছ জানা তহঁতি মোক ক'বলৈই লাজ লাগিছে তহঁতৰ নম্বৰৰ কথা বেটডাল আনচোন ইহঁতক নম্বৰকেইটা দি দিওঁ মই